কাতি মাহত তুলসীৰ তলত কিয় চাকি জ্বলাব লাগে? সঠিক নিয়ম আমি জানো আহক। হিন্দু ধৰ্মত কাতি মাহৰ বিশেষ তাৎপৰ্য আছে আৰু ইয়াক অতি গুণী মাহ বুলি গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই মাহত কৰা ধৰ্মীয় কাম কাজ, প্ৰাৰ্থনা আৰু পূজাৰ ফলত বহু গুণে বৃদ্ধি পায়। এই মাহত তুলসীৰ তলত চাকি জ্বলোৱাটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত কৰা হয়। ইয়াৰ কাৰণ আমি কি জানো আহক। কাতি মাহত তুলসীৰ তলত চাকি জ্বলোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি কাতি মাহত তুলসীৰ তলত চাকি জ্বলালে ঘৰলৈ ধনাত্মক শক্তি আহে, ধন সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি পায়, নেতিবাচক দূৰ হয়। গতিকে কাতি মাহত তুলসীৰ তলত চাকি জ্বলালে ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱী পূৰ্ব আগমন হয়, পূৰ্বপুৰুষসকলক সন্তুষ্ট কৰে, ঘৰত সুখ শান্তি থাকে। কাতি মাহৰ দেওবাৰ আৰু একাদশীত তুলসীত পানী আগবঢ়াব নালাগে বা তুলসী পাত ছিঙিব নালাগে। কাতি মাহত প্ৰতিদিনে সন্ধিয়া তুলসীৰ ওচৰত এটা চাকি জ্বলাব লাগে আৰু সেই চাকিটো আপুনি পিতলৰ জ্বলাব পাৰে। ইয়াৰ বাবে ভাল সময় হৈছে সূৰ্যাস্তৰ পিছৰ সময়খিনি। এই চাকি ঘিউ বা তিল তেলেৰে জ্বলোৱা বিশুদ্ধ গৰুৰ ঘিউ ব্যৱহাৰ কৰাটো অধিক শুভ বুলি গণ্য কৰা হয়। এই মাহত পুৱা আৰু গধূলি তুলসীৰ পূজা কৰাটো বিশেষ তাৎপৰ্য। এই মাহত তুলসীৰ তলত চাকি দিয়াৰ লগতে আমি কাতি মাহত পথাৰতো চাকি দিয়াটো অতি শুভ বুলি মনা হয়। তুলসীৰ তলত চাকি দিওঁতে আপুনি এই মন্ত্ৰটো উচ্চাৰণ কৰিব পাৰে। মন্ত্ৰটো হৈছে শুভং কৰতি কল্যাণম আৰোগ্যম ধন সম্পদম শত্ৰু বুদ্ধি বিনাশং দীপং জ্যোতি নমস্তুতে। চাকি গছ জ্বলোৱাৰ পিছত আপুনি এই মন্ত্ৰটো 3 বাৰ উচ্চাৰণ কৰিব পাৰে।